সাউথ আফ্ৰিকাৰ বিশাল অৰণ্য এখনত আছোঁ। আপোনালোকে চাওক, যলৈ গৈছে তালৈকে অৰণ্য আছে। আপোনালোকে চাওক, এতিয়া মই আপোনালোকক দেখাম ইয়াতে ভূত আছে, সঁচা ভূত। আপোনালোকে কেনেকৈ ইয়াত বাস কৰিব পাৰে মই দেখাম। চাওক ৰাইজ, মই এই বিশাল অৰণ্যখন কেনেকৈ পাৰ হৈ যাওঁ আৰু। চাওক ফ্ৰেণ্ডছ, মোৰ এতিয়া বহুত পানী পিয়াহ লাগিছে, অকণমান পানী খাই লওঁ মই। ইয়াৰ পানী বহুত ঠাণ্ডা, ইয়াত ঘূৰি লগাইছিবলৈ মোৰ বহুত ভয় লাগিছে, কিন্তু মই ভয় খালি চিৰি হ'লেও মই জংঘল পাৰ কৰিম। লগতে মই এখন চিৰিও লৈ আহিছোঁ জংঘল কাটি খালি যাবলৈ। শুনিছোঁ যে ইয়াত ভূতো আছে। চাওঁ আজি মই কেনেকুৱা ভূত আছে। মোৰ আৰু বহুত ভোক লাগিছে, মই ক'ৰবাত খাদ্য পাওঁ নে চাইছিলোঁ। মই ইয়াত বহুত সময়ৰ পৰা ৰৈ আছোঁ, মই আকৌ খাদ্য পোৱা নাই। মই চাই আছোঁ মাছ পাম বুলি, কিন্তু পোৱা নাই। এইটো মাছ ৰাইজ, মই এটা মাছ ধৰি আনিলোঁ, এইটো এতিয়া মই খাওঁ। ৰাইজ, এতিয়া মই মাছ আনিলোঁ, মোৰ হাতত জুই নাই। এতিয়া মই কি কৰোঁ? মই ক'ত জুই পাম? আৰু চাই লওঁ, মই এটা মাছ পালোঁ, কিন্তু জুই নাই। মই এতিয়া জুই ক'ত পাম? মই এতিয়া শিলে জুই তোলাম। বহুত কষ্ট হৈছে, মই জুই উঠাব পৰা নাই, তথাপিও মই চেষ্টা কৰিয়ে থাকিম। ইয়াত জুই উঠিছে, এতিয়া মই মাছটো ইয়াত খাম, শিকিম বুলি। এতিয়া মই খাম মাছটো। আমাৰ এইবিলাক লোকেল মাছৰ দৰে নহয়, আমাৰ যি টাউনত মাছ পায়, অলপ সোৱাদটো বেলেগ মাছটোৰ। এতিয়া মই পানীও খালোঁ, মাছো খালোঁ। এতিয়া মই ভূতৰ সন্ধানত যাম। আপোনালোকে চাই থাকক মই কেনেকৈ ভূত বিচাৰোঁ। মই বহুত সময় ঘূৰিলোঁ, এটাও ভূত দেখা পোৱা নাই। মই ভাবিছোঁ ক'ৰবাত ভূত দেখা পাম বুলি। ভূত পাপা, কি বস্তু দেখা পালোঁ? ভূত পাপা, ক'ত গ'ল ভূতটো? ক'ত গ'ল? মানুহে বিশ্বাস কৰিব নোৱাৰে কি ভূত আছে, কিন্তু মই আজি ভূত দেখিলোঁ, মোৰ বিশ্বাস হৈ গ'ল। জংঘল বহুত ঘন জংঘল, এতিয়া মই ওলাব বাট পোৱা নাই। মই বিচাৰি আছোঁ ওলাব, মই কৈ যাওঁ। মই পাই গ'লোঁ বাট এটা, এইটো বাট। মই এতিয়া ইয়াৰ পৰা ওলাই যাম। ৰাইজ, আপোনালোকে দেখিলে নহয় এই জংঘলত কেনেকৈ মানুহ বাস কৰিব পাৰে। মই থাকিলোঁ যে আপোনালোকক বিশ্বাস হৈ গ'ল যে এই জংঘলতো মানুহ থাকিব পাৰে। এতিয়া মই ওলাই যোৱা বাট এটা পাইছোঁ, মই মানুহ দেখিছোঁ। মোৰ এতিয়া অলপ খুন হৈছে, এই পাত লগাই দিলে ভাল হ'ব। পালোৱে মই মানুহ দেখা পাইছোঁ।